নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলো ভালে আছে। মই ৰিকুপৰ্ণ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আছোঁ মই গোলাঘাটত নিজৰ ঘৰখনত। মানে আজি আমাৰ যি ঘৰ আছে, নতুনকৈ বনোৱা ঘৰটো, সেই ঘৰটো আজি অপেনিং চেৰেমনি বুলি ক'ব পাৰি। একচুৱেলি আমাৰ যি ককা আইতা আছে, ককা আইতাৰ আজি বছৰেকীয়া হয়, তাৰ লগত সংগতি ৰাখি আমাৰ নতুনকৈ বনোৱা যিটো ঘৰটো আছে, ঘৰটো মানে অপেনিং চেৰেমনিটো ৰাখিছোঁ। তাতে ভাবিলোঁ আপোনালোককো মই থকা ঘৰখন বা যিখন নতুনকৈ বনোৱা ঘৰখন, সেই ঘৰখন এবাৰ দেখুৱাই লওঁ বুলি। বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া যাওঁ বলক আমাৰ ঘৰলৈ। মানে প্ৰথমতে গেট দেখা পাইছে, যিহেতু মই ইয়াত থকা নহয় ইমানকৈ, কিন্তু নিজৰ বুলিবলৈ ঘৰখন যিখন এখনেই হয়। মই কৰ্মসূত্ৰে গুৱাহাটীত থাকোঁ, আপোনালোকে সকলোৱে চাগে জানেই বহুতে, যিসকলে ভিডিঅ' চাই থাকে মোৰ। আৰু এইটোৱে হ'ল ঘৰটো, দেখা পাইছে। এইটো আমাৰ সম্পূৰ্ণ ঘৰটো, নতুনকৈ বনোৱা ঘৰটো এইটো। ইয়াৰ লগত পাছফালে আছে পুৰণা ঘৰ অলপমান। ঘৰটো মানে বনোৱা বহুত বেছি ডাঙৰ হৈ গ'ল। আমাৰ মনবিলাক যেনেকৈ মানুহৰ ডাঙৰ গম পায় সকলোৱে, সেইটো কাৰণে বহুত বেছি ডাঙৰ হৈ গ'ল। এতিয়া মানে ইমানতে ৰাখিছোঁ, সম্পূৰ্ণকৈ বনোৱা এতিয়াও হোৱা নাই। এইটো এটা মানে মাহঁতো মানে ঘৰত সোমাই দিলে, সেইটো কাৰণে এটা মানে যি ৰাখিব লাগে, আমাৰ ঘৰ লোৱা যি পাতিব লাগে, সেই পতাটো মানে আজি কৰি দিছোঁ আৰু সকলোৰ লগত মিলাই মেলি। এয়া দেখা পাইছে আমাৰ তিৰংগা উৰি আছে পূৰা। ৰাতিপুৱা দেউতাই পতাকা উত্তোলন কৰিলে, আমাৰ যি তিনিবৰণীয়া জাতীয় পতাকা। ঘৰটোত এতিয়াও দুটা কাম, মেজৰ কাম পেণ্ডিং হৈ আছে। তেনেকৈ ইলেক্ট্ৰিকেল যিখিনি ৱাৰিংখিনি, সেইখিনি ফাইনেল কৰিবলৈ বাকী আছে। আৰু যি কালাৰ দেখা পাইছে চাগে, কালাৰ কৰা নাই, কালাৰ কৰিবলৈ বাকী আছে। আৰু এইবিলাক যি ডিজাইন আছে ঘৰৰ, সম্পূৰ্ণ ডিজাইনবিলাক মই নিজে ডিজাইন কৰিছোঁ। মিস্ত্ৰীক কৈছোঁ, আইডিয়া দিছোঁ, সেইমতে কৰি দিছে। ইয়াতে কৈ থওঁ যে গোটেই ঘৰটো কেনেধৰণে বনোৱা হ'ল, কেনেকৈ আৰম্ভ কৰিছিলোঁ, গোটেইখিনি ডিটেইলছ মই জনাম আজি আপোনালোকক। ঘৰটো দেখুৱাই যাম, লগে লগে জনাই যাম। তো প্ৰথম সোমাই পেলাই অকণ পাছলৈ যদি যায়, মানে আগুৱাই যদি যায়, এই ঘৰৰ যি এইটো ডিজাইনটো আছিলে, ডিজাইনটো মই ইণ্টাৰনেটত চাই মানে বহুত জেগাত চাই সৰু সৰুকৈ কাটি মিলাইছোঁ। প্ৰথম দেখা পাইছে এইটো এটা ডিজাইন আছে, তাৰ লগতে এইফালেও এটা ডিজাইন আছে। মিস্ত্ৰীক যেতিয়া ফটো দেখাইছিলোঁ বা যেতিয়া আইডিয়া দিছিলোঁ, তেতিয়া বহুতখিনি প্ৰব্লেম হৈছিলে। পাছত গৈ পেলাই যেনেকৈ ভাবিছিলোঁ তেনেকৈ কৰি দিলে। এতিয়া অলপমান তাতে এনেকৈ কভাৰ এখন এনেকৈ লগাব পাৰি, কভাৰখন লগাবলৈ বাকী আছে। সেইটো কভাৰখন ৰং দিয়া টাইমত গোটেইখিনি লগাম। আৰু এইটো কমপ্লিটলি যি ঘৰটো দেখা পাইছে, ঘৰটো মুৰাই দিয়া হয়। প্ৰথম আপোনালোকে চাগে সকলোৱে গম পায়ে, আমাৰ ইঞ্জিনিয়াৰিং ড্ৰয়িং যি আছে, ড্ৰয়িঙৰ হেল্পত মই প্ৰথম ডিজাইন কৰিছিলোঁ ঘৰটো। আমাৰ ইণ্টাৰনেটত বা এই গুগল প্লে ষ্ট'ৰত বিভিন্ন ধৰণৰ এপ পায়, যি ঘৰটো ডিজাইন কৰিব পাৰি। সেই তেনেকুৱা কিবা এটা এপ এটা আছিলে, সেই এপটো আজিৰ পৰা 5 বছৰমানৰ আগতে আৰম্ভ কৰিছিলোঁ। সেই এপটো লৈ পেলাই মানে ডিজাইন কৰিছিলোঁ। যিহেতু আমি কলেজত পঢ়ি থাকোঁতে ইঞ্জিনিয়াৰিং ড্ৰয়িং বুলি ছাবজেক্ট এটা আছিলে, সেইটো সময়ত যিসকলে ইঞ্জিনিয়াৰিং কৰিছে বা যিসকলে সেইটো ছাবজেক্ট পঢ়িছে, তেখেতলোকে গম পাব ফ্ৰণ্ট ভিউ, টপ ভিউ, ছাইড ভিউ এইবিলাক পাই যায় গোটেইখিনি। সেইটো হিচাপত গোটেইখিনি কৰিব পাৰি ইয়াতে। প্ৰথম আৰম্ভ কৰিবলৈ বুলি 50,000 টকা দি পেলাই ৰড আনিছিলোঁ মাত্ৰ। আৰু কিমান খৰচ হ'ল সেইটো যদি সুধিবলৈ যায়, সেইটো হিচাপ নাই। 10 লাখ মানলৈকে হিচাপ কৰিছিলোঁ, তাৰপাছত আনলিমিটেড হিচাপৰ, মানে কোনো হিচাপৰ হেৰি নাইকিয়া হ'ল। তাৰপিছত এইবিলাক খিৰিকী যি দেখা পাইছে, খিৰিকী এইবিলাকো এইটো ডিজাইন ময়ে কৰিছিলোঁ। তাৰপিছত আৰু এইখন যিখন খিৰিকী দেখা পাইছে, এইটো চাইডে এনেকৈ এই ৰাউণ্ডটো যিটো কাটিছে, ইয়াতে ছাতি এটা থৈছিলোঁ, ছাতি এটা ৰাখিলে ইয়াতে আহিছিলে। এই যিটো ডিজাইনটো দেখা পাইছে, এইটো ডিজাইনো মই নিজে ভাবিলোঁ। তাৰপিছত এনেকৈ দি পেলাই এনেকৈ কৰিবলৈও ভাবিলোঁ, নিজে আইডিয়া লগাই পেলাই কৰিছোঁ। আৰু সেইটো যিটো ৰাউণ্ডটো দেখা পাইছে, সেই ৰাউণ্ডটো তাতে সৰু টুকুৰা কাঠ আছে, দেখা পাইছে। সেই কাঠবিলাক টুকুৰা কৰি পেলাই ৰাউণ্ড কৰিবলৈ চেষ্টা কৰিছোঁ। কাৰণ যদি কমপ্লিটলি ৰাউণ্ড কৰিবলৈ যাওঁ, তেতিয়া এডাল সম্পূৰ্ণ ডাঙৰ কাঠ লাগিব। আৰু সেই কাঠডাল মানে বহুত বেছি খৰচ হৈ যায়। সেইটো কাৰণে কম খৰচ কৰিবৰ কাৰণে সেইবিলাক ডিজাইন কমপ্লিটলি মই কৰিছোঁ। এইটো যিটো ৱালটো প্লাষ্টাৰ দেখিছে, প্লাষ্টাৰটোৰ তলত এটা লেয়াৰ আছে, তাৰ ওপৰত এইটো আছে। ঘৰটো ভিতৰলৈ যাওঁ বলক, ভিতৰখিনি দেখুৱাওঁগৈ কেনেকুৱা। প্ৰথম সোমাই পেলাই এটা ফুটবল খেলিব পৰা ৰুম, আমাৰ যিটো আছে ৰুম। আৰু এইবিলাক খিৰিকীবিলাক ইমান ডাঙৰ খিৰিকী, চব আইডিয়া লগাই নিজে বনাইছোঁ গোটেইখিনি। কষ্টও হয় বহুতখিনি দিবলৈ, মাহঁতৰ এতিয়া চাফ চিকুণ কৰি পেলাই। আৰু এইফালে আলহী বহিবৰ কাৰণে, এইফালে এইটো চাইডে ডাইনিং হল। খুৰীয়াত আহিছে, গম পাইছে, খুৰীয়াত আহিছে আজি যিহেতু প্ৰগ্ৰেম আছে। আৰু এইফালে সোমাই আহি পেলাই প্ৰথম এইটো হ'ল গেষ্ট ৰুম। আৰু এইপিনেদি এটা কৰিডৰ বনাম। মোৰ প্ৰথম চেলেঞ্জ আছিলে যে প্ৰত্যেকটো ৰুমৰ পৰা এটা কৰিডৰ থাকিব। সেইটো হিচাপত প্ৰত্যেকটো ৰুমতে এটা কৰিডৰ হৈছে। এইফালে এখন বাৰাণ্ডা থাকিব, তাৰ পৰা এইফালে লেট্ৰিন বাথৰুম থাকিব। সেইটো প্ৰভিজন ৰাখিছোঁ এতিয়া। প্ৰথম এইটো হ'ল আমাৰ গেষ্ট ৰুম। যদি সোমাই, বহুত বেছি ডাঙৰ নহয়। এইটো হ'ল গেষ্ট ৰুমটো। ইয়াতে এটা টিভি ৰাখিছোঁ। আৰু এইখন খিৰিকীখন, এইখন অকণমান কমপ্লিকেটেড হ'ল বাহিৰ ফালৰ পৰা মিলাবলৈ গৈ পেলাই। এখন জাষ্ট এখন টেম্পৰেৰী বিচনা ৰাখিছোঁ আৰু ইয়াতে হয়তো টেবুল এখন, চকী এখন লগাব পাৰিম। আৰু ইয়াতে এখন লুকুৱাই থোৱা আছে মোৰ ভাগৰ পেইণ্টিং। এখন যিখন পেইণ্টিং, কি পেইণ্টিং আছিলে মই পাহৰি গ'লোঁ, শ্ৰীকৃষ্ণ ড্ৰ কৰিছিলোঁ, এখন মই কৰা পেইণ্টিংখন। আৰু বহুতকেইখন পেইণ্টিং আছে, গোটেইখিনি দেখাম।
এইখিনি এতিয়ালৈকে মানুহ এনেকৈ এইটো ৰুমত থকা হোৱা নাই, সেইটো কাৰণে ইমান ভালদৰে বনোৱা নাই। আৰু তাৰপিছত এইফালে সোমাই আহি পেলাই এখন মই কৰা গ্লাছ পেইণ্টিং এখন ৰাখিছোঁ এতিয়া। এইখন একচুৱেলি উল্টাকৈ কৰা যায়, এখন যিখন দেখা পাইছে এখন গ্লাছখন তাৰ উল্টাকৈ কৰি থৈছোঁ পেইণ্টিংখন। এখন পেইণ্টিং হ'ল, তাৰপিছত তই বহি থাক যা। তাৰপিছত এখন পেইণ্টিং, এখন হ'ল অইল পেইণ্টিং। এইবিলাক চব আগতে কৰা পেইণ্টিং আহিছেনে? এইখন হ'ল অইল পেইণ্টিং। তাৰপিছত আৰু এইফালে আছে পেইণ্টিং। এইখন হ'ল গ্লাছত কৰিছোঁ উল্টাকৈ শ্ৰীকৃষ্ণ ৰাধা শ্ৰীকৃষ্ণ পেইণ্টিং। তাৰপিছত এখন পাৰ্মানেণ্টলি কিনিবলৈ পায় পেইণ্টিং ওপৰত আছে, সেইখন কালাৰ মিলাব লাগে অকল। সেইখন মই কৰিছোঁ পেইণ্টিংখন। এখন পেইণ্টিং, এইখনো পাৰ্মানেণ্টলি কিনিবলৈ পায়। আৰু জিতাঞ্জলি কামত ব্যস্ত পূৰা এইফালে। আৰু এইফালে হ'ল আমাৰ মেইন বেডৰুমটো জিতাঞ্জলি আৰু মোৰ। এতিয়া আমাৰ ইমান বিশেষ বস্তু নাই, কাৰণ আমি যিহেতু কৰ্মসূত্ৰে গম পাইছে গুৱাহাটীত থাকোঁ, যিটো খেলিব পৰা ৰুম বুলি কওঁ মই নৰ্মেলি। ইয়াতে ৱালত 16x16 আছে, নৰ্মেল ৰুম 12x14 তেনেকুৱা থাকে, তাতকৈ ডাঙৰ হয়। আৰু এখন হ'ল খিৰিকীখন, সম্পূৰ্ণ ডাঙৰ খিৰিকী, মানে যে ৰাতি ইয়াতে মানে বহি পেলাই এনেকৈ অলপ মানে নীলা আকাশ চাব পাৰি। দেখাই দিয়া কেনেকৈ চোৱা নীলা আকাশ চাব পাৰি, ডাঙৰ খিৰিকী যথেষ্ট। আৰু ইয়াতকৈও ডাঙৰ বনাবলৈ মন আছিলে, কিন্তু এইফালে বনাম বুলি ভাবিছিলোঁ, কিন্তু এইফালে লেট্ৰিন বাথৰুম ৰাখিম চাগে মানে বনাবলৈ প্ৰভিজন ৰাখিছে, সেইটো কাৰণে এখন ৱালত খিৰিকী দিয়া নহ'ল। আৰু যেনেধৰণে কৈছে প্ৰত্যেকটো ৰুমতে এটা বেলকনি থাকিব। এইটো এটা বেলকনি এইপিনেদি বাহিৰলৈ চাবৰ কাৰণে। ইয়াৰ পৰা একচুৱেলি এখন দৰ্জা থাকিব, বাৰাণ্ডা থাকিব সেইখিনি পৰা এইখিনিলৈকে। তাৰপৰা এইফালে এইবিলাক দেখিছে ৰাখি থৈছোঁ, এইবিলাক যেনেকৈ ৰাখি থৈছোঁ, ইয়াৰ পাছত লেট্ৰিন বাথৰুম হ'ব মানে। এইটো হ'ল আমাৰ ৰুমটো। আৰু ইয়াৰ পাছত আৰু বহুতকেইটা ৰুম আছে, মই দেখাই আছোঁ। তাৰপিছত এইফালে বুজিছে, এইফালে এইটো হ'ল ভাইটি ভাগৰ ৰুমটো। এইটো এটা ফুটবল খেলিব পৰা ৰুম, 16x16। ইয়াত ভাইটি থাকে অকলে অকলে। এই ৰুম চুম অৱস্থা বেয়া কৰি ৰাখিছে গোটেই। এইবিলাক এখন বহুত ডাঙৰ খিৰিকী দেখা পাইছে, আৰু লগতে এখন সাংঘাতিক ডাঙৰ খিৰিকী। গোটেই ৰুমত মানে চবফালে খিৰিকীয়ে মানে খিৰিকী থাকিলে মানে ভাল লাগে, গম পাই পোহৰ যদি আহি থাকে। সেইটো কাৰণে মোৰ এইখন দেখা পাইছে পুৰা ডাঙৰ খিৰিকী। কিমান ডাঙৰ খিৰিকী। একচুৱেলি এনেকুৱা ৰুম এটা মোৰ ভাগৰ তাত বনাম বুলি ভাবিছিলোঁ, কিন্তু মোৰ তাত নহ'ল। যি কি নহওক সি আছে এতিয়া থাকে। আৰু এইটো ৰুমৰ পৰা এখন বেলকনি আছে। এইখন দৰ্জাখন মই ডিজাইন কৰিছিলোঁ অলপ চাইনিজ ষ্টাইলত, কিন্তু ইমান পাৰফেক্টলি নহ'লগৈ গৈ পেলাই। ডিজাইনটো মই দিছিলোঁ, মিস্ত্ৰীয়ে ডিজাইন কৰি দিলে। ইয়াৰ পৰা এইটো এটা বেলকনি পুৰা। আৰু এইফালে আমাৰ কামৰ কাৰণে আজি যিহেতু পাৰ্টি চলি আছে, বুজিছে, তাৰ কাৰণে কামত লাগি আছে পুৰা চবেই, একদম জোৰ পুৰা। এইফালে সৌদা লাগি আছে। কি বনাইছা? পনীৰ। এইফালে এইবিলাক বনি আছে, পনীৰ কাটি পেলাই ৰাখিছে। এইফালে ৰঙালাও ন? ৰঙালাও। এইখন বাৰাণ্ডা মানে এক্সট্ৰাকৈ আছিলে, এইটো এটা সন্মুখ চাইডে বহে, পূবফালে এইপিনেদি। সেইটো কাৰণে ইয়াতে মানে আজি প্ৰায় 150 মানুহ হ'ব চাগে। গোটেইখিনি মানুহৰ অভ্যন্তৰা কৰিবৰ কাৰণে ইয়াতে মানে গোটেইখিনি যা যোগাৰখিনি চলি আছে। আৰু এইফালে এইটো দেখা পালে ভাইটিৰ ৰুম, এখন বাৰাণ্ডা টাইপৰ আগলৈ উলিয়াই দিব পৰা হ'ব। এইটো হ'ল মা ভাগৰ আৰু দেউতা ভাগৰ ৰুম। ভিতৰলৈ এইটো অলপ টপ চিক্ৰেট ৰুম টাইপৰ, ইমান চাব নালাগে কি আছে কি নাই। জাষ্ট এইটো মা দেউতাৰ 2খন বিচনা, এইফালে আলনা বাগজ আছে। আৰু ইয়াৰ পৰা যদি এইপিনেদি মা এইফালে পুৰা ঘূৰি আছে কামত। এয়া কি ক'বা? হ'ব মা ঠিক আছে। আৰু এইফালে হ'ল আমাৰ এখন ফুটবল খেলিব পৰা বাৰাণ্ডা। এইখন পুৰা বাৰাণ্ডা দেখা পাইছে। ইয়াতে এইটো টিঙৰ পৰা ডাইৰেক্টলি পোহৰ টিং আছিলে, সেইটো কাৰণে টিঙৰ পৰা ডাইৰেক্টলি পোহৰ আহিবৰ কাৰণে ব্যৱস্থা কৰি দিছোঁ। এখন টিঙকে 2খনকৈ কাটি পেলাই লগাইছোঁ। এইফালে আজিকালি মায়ে লাহে লাহে, মানুহ বহুত আছে দেই, কৈ দিছোঁ আগতে, কাৰণ আমাৰ আজি মানে নাম চলি আছে। আৰু এইফালে মায়ে ইয়াতে গেছ চেছৰ ব্যৱস্থা কৰি দিছে মানে ডাইৰেক্টলি। আৰু এইফালে দেউতা পুৰা কামত লাগি আছে। আৰু এইফালৰ পৰা যদি এইপিনেদি এনেকৈ সোমাওঁ, এইটো হ'ল আমাৰ গোঁসাই ঘৰ। ইয়াতে দেখিছে সকলো বহি আছে, গোঁসাই বহি আছে। অলপ দেৰি পাছত নাম ল'ব, ইয়াতে দেখাম গোটেইখিনি। আৰু ইয়াতে এইটো কমপ্লিটলি ছেপাৰেটলি গোঁসাই ঘৰ, ইয়াতে দেউতাই গোটেইখিনি কৰে। দেখাম, এইটো হ'ল গোঁসাই ঘৰ। আৰু গোঁসাই ঘৰৰ পৰা কানেক্টেড এখন হ'ল ৰুম। ইয়াতে টিভি এটা আছিলে, আঁতৰাই দিছোঁ এতিয়া টেম্পৰৰী, কাৰণ ইয়াতে বহি মেলি চবেই আলোচনা গোটেইখিনি ইয়াতে কৰে। পুৰণা দিনৰ মানে আমাৰ পুৰণা ঘৰৰ এইটো
একদম আগৰ দিনৰ ট্ৰেডিশ্যনেল পাকঘৰ পুৰা এফালে জুই জ্বলি আছে হেৰি লাগি আছে ভাইটি এইটো মোৰ ভাগৰ ক কি কৰি লাষ্ট কৰিছে চ' এইটো হ'ল পুৰণা ঘৰ একদম মানে এতিয়াও ৰাখিছোঁ ঠাণ্ডা দিনত জুই চুই ফুৰাবলৈ কেতিয়াবা লাগিব পাৰে তাতো কাম চলি থাকে তাৰপিছত এইফালে হ'ল এখন বাৰান্দা ভগা চিগা বাৰান্দা পুৰা এইফালে লেট্ৰিন বাথৰুম বাহিৰৰ এইটো চবেই ইউজ কৰিবৰ কাৰণে আৰু সেইফালে আৰু এটা ৰুম আছে সেইবিলাক আৰু নেদেখোঁগৈ এতিয়া মানে গুদাম ঘৰ টাইপৰ সেইফালে এটা পুখুৰীও আছে এইফালে বহুত দূৰলৈ আইতাহঁতে পুৰা কামত লাগি আছে হয়নে আইতা প্ৰসাদ দেখাই দিয়কচোন এবাৰ কি কৰিছে সেয়া এবাৰ দেখুৱাই দিয়া প্ৰসাদ ধৰি আছে পুৰা আৰু এইফালে আৰু কি বাকী থাকিলে দেখাবলৈ এতিয়া সম্পূৰ্ণ ঘৰটো এইটোৱে হয় ইয়াতে আৰু পেইণ্টিং কিন্তু দেখালোঁ গোটেইখিনি এইফালে আমাৰ দৰিও আছে হয় দৰিয়ে মাজে মাজে উৎপাত কৰি আছে ভাদ মাহ চলিবলৈ আৰম্ভ হৈছে যে আজি আমাৰ ককা আইতাৰ বছৰেকীয়া হয় সেইটো কাৰণে মই ট্ৰেডিশ্যনেল ড্ৰেছ কমপ্লিট পিন্ধি আছোঁ এতিয়া যি ড্ৰেছ আছে আৰু বাহিৰ ফালৰ পৰা যদি চাই দেখা তেনেকুৱা হয় আমাৰ ঘৰটো আৰু আজি 3 দিনমানৰ পৰা একদম বহুত বেছি গৰম কিন্তু আজি ৰাতিপুৱাৰ পৰা বৰষুণ দি আছে খুব বেছি ডাঙৰকৈ বৰষুণ দিলে এতিয়া বৰষুণটো কমিছেগৈ এইফালে হ'ল ফ্ৰণ্ট ছাইডটো আৰু এইটো ছাইড পূব ছাইড এইটো মানে আমাৰ গম পায় অসমীয়া মানুহৰ পূব ছাইডে সন্মুখ হ'ব লাগে বোলে সেইটো কাৰণে সেইটো প্ৰভিজন চাই পেলাই মানে এইফালেও ৰাখি দিছোঁ যাতে আৰু এয়া হ'ল গোসাঁই ঘৰটো যিটো দেখা পাইছে এইটো পূব ছাইডটো আৰু এইবিলাক টিংবিলাক চব গুৱাহাটীৰ পৰা আনিছিলোঁ ডাইনা ডিউৰ চাইন নেকি টাটাৰ তাৰপৰা আৰু এই ফ্ৰণ্টৰ ডিজাইনবিলাক তাতে বহুত প্ৰব্লেমো হৈছে আৰু বহুত খৰচাও হৈছে প্ৰথমতে এটা প্লাষ্টাৰ মাৰি লৈছে তাৰ ওপৰত আকৌ এটা প্লাষ্টাৰ মাৰি পেলাই তাৰ ওপৰত ডিজাইন কৰিছে পাছত ডিজাইন কৰি শেষ হোৱাৰ পাছত গম পাইছোঁ বোলে এনেকুৱা ধৰণৰ টাইলছ কিনিবলৈ পায় গতিকে তেতিয়া মনত পৰিছে যে টাইলছ কিনাহেঁতেন হয়তো বেটাৰে আছিলে ডাইৰেক্টলি ৰং কৰিবলৈ প্ৰয়োজন নাই এইবিলাক কিছুমান থাকেই সৰু সুৰা মিষ্টেক আৰু এবাৰ বনোৱাৰ পাছতহে গম পোৱা যায় এখন ভাইটিয়ে ডিজাইন কৰি আনিছে গেটখন ৰং কৰা নাই এতিয়ালৈকে প্ৰাইমাৰ কৰি ৰাখিছে আহিছে অঁ আৰু আমাৰ আলহী আদৰিবলৈ সদায় এনেকৈ এইখিনিতে থাকে জানিয়া লৈলো
আৰু এইখনেই হ'ল TVS Apache RTR 180 মোৰ প্ৰথমখন বাইক আমাৰ ঘৰ বনাই থকাৰ বাবে মাত্ৰ 2টা নিশাৰ বাবে বাহিৰত ৰাখিছিলোঁ প্ৰথম নিশা থাকিলে বাহিৰত দ্বিতীয় নিশা কোনোবা দুৰ্বৃত্তই আহি ৰাতি 3টা বজাত ইয়াৰ পৰা চুৰ কৰি লৈ গুচি গ'ল বাইকখন এজন বাইক লভাৰ বা বাইক ৰাইডাৰৰ বাবে ইয়াতকৈ দুখৰ বিষয় আৰু কি হ'ব পাৰে যাব তেতিয়াহ'লে দেই আপোনালোকে যাব অঁ ঠিক আছে যাব অঁ 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 ঠিক আছে খুৰীও যায়গৈ নেকি তুমি ক'ত যোৱা ক'ত যোৱা ঘৰলৈ কেলৈ যাবা কি অঁ গধূলিকৈ আহিবা অঁ ঠিক আছে মা চিৰা দৈকে দিয়া অকণমান তাক খাবহি চিৰা দৈ খাইছা তুমি চিৰা দৈ দিয়া